এই ঠাইডোখৰে মোৰ খুব ভাল লগা প্ৰাঞ্জলৰ লগত চিনাকি আজি বহুত দিনীয়া হ'ল ইয়াত অনুষ্ঠান দুবাৰ কৰি গৈছে বিহুৰ আৰু এই দাদাৰ লগত কথা কৈ থকা মই এই ঠাইডোখৰ বাবুৰাবিলাক মই প্ৰায় পাই দেখি আহিছে। প্ৰথমতে এটা ভাল লগা অনুষ্ঠানত ভাল লগা দিনত আপোনালোক সকলোলৈকে মোৰ আন্তৰিক মৰম শ্ৰদ্ধা জনাইছোঁ আৰু যিসকল নতুন ইয়াত আশা লৈ আহিছে তেওঁলোকৰ আশাবিলাক তেওঁলোকে মনে ভবা দৰে সফল হওক তাৰে কামনা কৰিছোঁ বুলি বিশ্বত জিলিকিত ইয়াৰ পৰা নতুন প্ৰতিভা আৰু মই সকলো দাদাৰে নাম নাজানো কিন্তু সকলো খুব মৰমীয়া সকলো খুব ভাল দৰে আমি একেলগে কথা পাতি থাকোঁ ভাল লাগে আৰু বিশেষ সময় নলওঁ যিহেতু শিক্ষানুষ্ঠানৰ অনুষ্ঠান হয় খুব এটা নিৰ্দিষ্ট সীমা ভিতৰত কৰিবলগীয়া হয় আৰু এইখিনিতে এটা কথা ক'ব লাগিব মই গানৰ